বই দোকানকে বই এখন কি গৈ তিনটা ৰাস্তা থকা তিনিআলিটা পাবি দেই গৰু ইয়ো মানুহ চোতালৰ কথা আঙলাম ঘৰটো অলপ পিছত দেই স্কুল যাবলৈ হ'ল মই স্কুল নাযাওঁ দেই মোক চবে হাঁহে মই কি তোৰ হাঁহে সেনেকে তই কাম এটা কৰ কি কাম আই এনেকে তই দেংকা গাঁৱলৈ যা কেলে আই পুহিব পৰা তাবিজ দিয়া লৈ আনগে যা নহ'লে আই মই আজিয়ে যাম যা গৈছোং দেই মই আই ককাই মোক মাতছ ককাই মাতিছিল আকৌ কেলে মাতিছিল বা ডেকা এটাও গাঁৱত যে আখৰ চাখৰ পঢ়িব মন যোৱা স্কুল যাব মন যোৱা সেনেকুৱা তাবিজ দিয়া মানুহৰ ঘৰ কোনটো বা আমাৰ গাঁৱত স্কুল পঢ়িবলৈ মন যোৱা আখৰ পোৱা তাবিজ দিয়া মানুহ আছে ডেকাই নহ'লে ঘৰটো কোন ঘৰতে আছে প্ৰথম দে তই এদিকে যাবি তাৰপিছত গৈ তিনটা ৰাস্তা থকা তিনিআলিটা পাবি দেই তাৰপিছত বাওঁ চাইডো নাযাবি সোঁ চাইডো নাযাবি চিধা পোনে যাবিগে তাৰপিছত ডেকাই পামগে না ৱা ইমান জলদি পাবিগে না তাৰপিছত সি গৈ থাকিব লাগিব তাৰপিছত দুইআলিটা পাবিগে দুইআলি মানে কি দুইআলি দুটা ৰাস্তা থকা আকৌ বাওঁফালে এটা ৰাস্তা আছে সোঁফালে এটা ৰাস্তা আছে তাৰপিছত সোঁফালে যাম না সোঁফালে নহয় বাওঁফালে গ'লে সিহঁতৰ ঘৰটো পামগে না কেকাই নহয় ইমান সোনকালে নাপাওঁগে নহয় তই সেইটো ৰাস্তাত গৈ থাকিব লাগিব তাৰপিছত তাত ৰখিবগৈ লাগিব অলপ দেৰি কেলে ৰখিব লাগিব কেকাই কেলে মানে তই গাঁৱৰ কাৰোবাৰ তাক লগ কৰিব লাগিব কেলে লগ কৰিব লাগিব ক কেলে মানে মই বৰ ভালকে ঘৰটো ক'ত আছে নাজানো সেইকাৰণে তই গাঁৱৰ কাৰোবাক সুধিব লাগিব যেনে তই গৈ থাক তোৰ দেৰি হৈছে বোলা তোৰ চেহেৰা দেখিলে গম পায় দেই যা গৈ থাক মোৰ দেৰি হৈছে দেই চালা দেৰি হৈছে বুলি চেহেৰা লিখা থাকে না গৰু ইয়ো মানুহ কি চুজা চুজি লাগে দোকান নেকি দোকান চুজা লাগে বিগ না ধৰ ক'লা তই ইমান অকৰা চুজা চুজি যে বিগ না আকৌ সেইটো নতুন ভৰি লগাত কুকুৰা দুখ পোৱা দিছোন ক'লা তই হে ক'লা কেকাই হে যে কিতাপ পঢ়িব মন যোৱা তাবিজ দিয়ে যে সেই ঘৰটো বিচাৰিছো আকৌ মই সেইটো ঘৰ সেই ঘৰটো এইফালে অলপ গৈ পাবিয়ে খালি সিহঁতৰ ঘৰ আগত যে চোতালৰ আগত নঙলা মুখখন আছে তাৰপিছত ডাল নাইকিয়া তামোল গছ আছে চাবি সেইটো ঘৰলৈ সোমাই যাবি ডাল নাইকিয়া তামোল গছ আছে কেকাই সেই আগতে আছে না সি অলপ গৈয়ে পাবি যাবি দেই নহ'লে তই যা সেনেকে মই এইফালে যাম এতিয়া এইফালে নদীৰ ফালে যা দেই মাছ মাংস নাই কেকাই মাছ নহয় এনেই বুজাই দিব আহিমগৈ কিবা নেদেখা বস্তু বিচাৰিছ যেন পাইছো কি বিচাৰিছ ককাই চোতালৰ আগত থকা নঙলা মুখৰ ঘৰটো কোনটো বা চোতালৰ কথা আঙলাম ঘৰটো অলপ পিছত দেই এতিয়া ককাই অলপ পিছত নহ'ব এতিয়া পিছত প্লিজ এতিয়া না ককাই এতিয়া লাগে মোক আৰে কৈছোতো পিছত ককাই এতিয়া ক'লে কি হয়নো হে প্ৰভু পিছত হ'ব নিজে নাজানো অকল পিছত কৈ থাক হেই মই যামগে কৰা বস্তু পিছত কৈ আছো জগলাতে বুজি নাপায় এই মানুহটোৱে কি পিছত কৈছিলে বা মই বুজি নাপাওঁ নেকি বা চাংটো আকৌ সুধি চাংগে কি হ'ল আকৌ
ককাই পিছত মানে কি পিছত মানে আপোনাৰ আকৌ ককাই নহ'লে কিবাহে কৈছিলি যা যা এইটো নহয়চোন চোতালৰ আগত নঙলা মো নাই ডাল নাইকিয়া তামোল গছো নাই নহয় বেচে নাই মই যামগে দেই এনেই ইমান কষ্ট আহিলো মই নাপালোঁ দেই ঘৰ বিচাৰি নাপালোঁ দেই মই বিচাৰি কি বিচাৰি নাপালি বিচাৰি নাপালোঁ ক কেলে বিচাৰি নাপালি ক'ত বিচাৰি পাব এটা ক'লে চোতালৰ আগত নঙলা গছ আকৌ ক'লে ডাল নাইকিয়া তামোল গছ আছে বুলি ক'লে ক'ত বিচাৰি পায় আকৌ মই এই চোতালৰ আগত নঙলা মোৰ বৈ 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 দোকানকে বৈ 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 এখন কি এখন চোতাল এখন কি এখন নঙলা এতিয়া বুজি পালি পালোঁ ডাল নাইকিয়া তামোল গছ কা এজোপা কি এজোপা এজোপা তামোল গছ ডাল আছে নাই এজোপা ডাল নাই দেই ডাল দিকে তামোল হয় নহয় এজোপা হয় কোৱাটো কথা ভগৱানে মোক ইমান জলদি বনাল না সেই সাধাৰণ কথাটো বুজি পালোঁ